Hello ছাত্ৰ ছাত্ৰীসকল মই পদ্মেশ্বৰ আজিৰ এই ভিডিঅ'টোত আমি লিচাৰ ইউটিউব চেনেললৈ সকলোকে ওয়েলকাম কৰিছো যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে আৰু চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বলক আজিৰ ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰো আজি মই শিকাম ক্লাছ 10 ৰ মেথছ চেপ্টাৰ 2 এমসিকিউ কিনি তাৰমানে চেপ্টাৰ 2 ৰ এমসিকিউ 10 টা মান শিকাম যি 10 টা খুবেই ইম্পৰ্টেন্ট তো আজিৰ এই 10টা এমসিকিউ টো তোমালোকে বহিখনৰ নোট কৰি থব তো সং আমি 10টা এমসিকিউ কি হয় তো 10টা এমসিকিউৰ প্ৰথম কোৱেশ্চনত আছে তলৰ কোনটো এটা বহুপদ হয় তলৰ কোনটো এটা কি হয় বহুপদ হয় এটা একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে যে তলৰ কোনটো এটা বহুপদ ৰাখি হবৰ কাৰণে তোমালোকে এইটোৱে মনত পেলাব লাগে যে যিকোনো এটা বহুপদত থকা তাৰমানে চলকৰ ঘাত কি হ'ব লাগে পূৰ্ণ হ'ব লাগে তাৰমানে পূৰ্ণ সংখ্যা হ'ব লাগে ইয়াত x স্কয়াৰ আছে হয় না ইয়াৰ x স্কয়াৰ প্লাস 2x প্লাস 19 ওপৰৰ 1 আছে অৰ্থাৎ 1 ডিভাইডেড বাই x স্কয়াৰ প্লাস 2x প্লাস 19 তো আমাক যেটো নেকি ক্লাস 10 ৰ বহুপদ চেপ্টাৰটোত পলিনোমিয়েলছৰ যেটো নেকি মাল্টিনোমিয়েলছ কোৱা নাই তাৰমানে অকল পলিনোমিয়েলছ কোৱা আছে তাৰমানে কি হয় ডিভাইডেড টু কোৱা নাই আমাৰ 1 by x square plus 2x plus 19 তাৰমানে ডিভাইডেড হ'ব নোৱাৰিব তো এইটো নহয় তো নেক্সট 2 নম্বৰ x square plus 2x plus 19 শুদ্ধ উত্তৰটো এইটো ইয়াৰে নেক্সট c নম্বৰ 1 by x plus 19 আছে এইটো ডিভাইডেডত আছে এইটো নহয় আৰু d নম্বৰত আছে √x square plus 90 or √x plus 19 ইয়াতে মই অলপ আগত কৈছিলো যে যিকোনো এটা চলকৰ মানটো কি হ'ব নোৱাৰিব যে পূৰ্ণ সংখ্যা হ'বই লাগিব তাৰমানে অন্য মান হ'ব নোৱাৰিব তো ইয়াত কিন্তু √x অৰ্থাৎ x ৰ ওপৰত পাৱাৰ আছে 1/2 তাৰমানে ৰুটৰ ভ্যালু হৈছে 1/2 পাৱাৰত ঠিক আছে তো প্লাস 19 তো ইয়াতে 1/2 টো এটা কি হয় তাৰমানে পূৰ্ণ সংখ্যা নহয় গতিকে এইটো নহয় তো শুদ্ধ উত্তৰটো কোনটো বি নেক্সট 2 নম্বৰ কোৱেশ্চনত আছে আমাৰ x² - 3 শূন্য দুটাৰ পূৰণফল এৰা x² - 3 শূন্য দুটাৰ পূৰণফল যদি কৰো তেনে কিমান পাওঁ এনসাৰটো এইটো আমি কৰি উলাই দিব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে -3 -3 কেনেকৈ উলালে মই ইয়াতে হৰুকে লিখি দিছো x² - 3 x² - 3 যদি আমি √3 স্কয়াৰ দিও তেন্তে হৈ যাব তাৰমানে স্কয়াৰ আৰু ৰুট কেনসেল হয় আকৌ 3 এ পাম হয়নে তো x² - √3 স্কয়াৰ ইয়াতে আমি চাওঁগে x - √3 হোল স্কয়াৰ তাৰমানে ইয়াটো স্কয়াৰ হোল স্কয়াৰ হৈ গল ইয়াক যদি আমি কৰো x - √3 টো এটা হ'ব x + √3 আৰু এটা হ'ব x - √3 x + √3 and x - √3 হয়নে তো x + √3 ইকুৱেলৰ পাছলৈ পঠাই দিম x - √3 হ'ব আৰু এইটোক পঠাই দিম x - √3 যদি ইকুৱেলৰ পাছলৈ পঠাই দিম কি হ'ব -3 টোৱে +3 হৈ পৰিব তো √3 আৰু √3 পূৰণ কৰক স্কয়াৰ আৰু √3 কি হ'ব স্কয়াৰ হ'ব স্কয়াৰ আৰু ৰুট কেনসেল চিনটো কি আছে মাইনাস তো মাইনাস কিমান √3 এটা 4u² + 8u শূন্য দুটাৰ পূৰণফল কি হয় এনসাৰটো ইয়াতে পূৰণফলটো কি আছিল পূৰণফল ইয়াত এনসাৰ 0 পায় 0 কেনেকৈ উলাই তো জায়গাটো অলপমান কম হৈ গল কৰা জায়গাটো অংকটো কৰিবলৈ 4u² + 8u অৰ্থাৎ আমি 4u এটা কমন লম ইয়াতে থাকিব u প্লাস ইয়াত কি থাকিব 2 কমন 2 থাকি যাব হয়নে তো ইয়াতে আমি 4u = 0 লিখো বা u + 2 = কি লিখো 0 লিখো ঠিক আছে এটা 4u = অৰ্থাৎ u = কি পাম আমি 0 ডিভাইডেড বাই 4 অৰ্থাৎ 0 4 টো ইকুৱেলৰ পাছত হৰণ হয় কি হৈ গল 0 হৈ গল একেদৰে u + 2 ইকুৱেলৰ পাছলৈ গলে কি হ'ব u - 2 হ'ব -2 আৰু 0 পূৰণ কৰিলে আমি কি পাম 0 পাম ঠিক আছে নেক্সট এটা 4 নম্বৰ কোৱেশ্চনত আছে যদি x³ + 1 সংখ্যাটো x² + 4 ৰ বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰা সম্ভাৱনা হল তাৰ মানে কি বুলি কৈছে x² + 4 এৰে কোনটো বিভাজ্য বুলি কৈছে x³ + 1 ৰ বিভাজ্য যদি আমি হৰণ কৰো তেন্তে ইহঁতৰ ভাগফলৰ মাত্ৰা কি হ'ব পাৰে
তো ভাগফল আমি x দিম x আৰু x স্কয়াৰ কিমান হ'ব x কিউব হ'ব অৰ্থাৎ ইয়াত একো নহলে 1 আছে তেনে ভাগফলৰ মাত্ৰা কিমান হ'ব পাৰে 1 হ'ব পাৰে ঠিক আছে এটা দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা দ্বিঘাত বহুপদৰ সদায় শূন্যৰ সংখ্যা কিমান থাকে 2 থাকে এটা ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা কিমান থাকে 3 থাকে ত্ৰিঘাত হলে 3 দ্বিঘাত হলে 2 আৰু যদি ৰৈখিক হয় অৰ্থাৎ ইয়াত 3 নম্বৰ কোৱেশ্চনত দিছো যে এটা ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা হল কিমান থাকে ৰৈখিকত 1 থাকে একেদৰে 8 নম্বৰ কোৱেশ্চনত যদি দ্বিঘাত বহুপদ x² + x + k এর শূন্য হল 1 তেন্তে k এর মান হ'ব মানে যদি দ্বিঘাত বহুপদৰ x² + x + k এর শূন্য হল 1 তাৰ মানে x এর ভ্যালু এটা কি দিয়া আছে 1 তো x এর ভ্যালু আমি ইয়াত বহাব লাগে 1 x এর ঠাইত বহাব লাগে তো 1² + 1 অৰ্থাৎ x বিলাকৰ ঠাইত আমি কি বহালো x বহালো + k = 0 1² মানে 1 আৰু 1 1 + 1 = কিমান 2 + k = 0 অৰ্থাৎ k = 2 to ইকুৱেলৰ পাছত গলে কি হ'ব -2 এনসার হ'ব কি -2 ঠিক আছে নেক্সট 9 নম্বৰ কোৱেশ্চনত আহিছো এটা দ্বিঘাত বহুপদৰ যাৰ শূন্য দুটা হল 5 আৰু 2 বহুপদ 2 হল ইয়াতে মই কোৱেশ্চনটো অলপ কৰাত ভুলিছিল এটো 7 হ'ব লাগে ঠিক আছে কি হ'ব লাগে 7 তো ইয়াতে এটা দ্বিঘাত বহুপদৰ যাৰ শূন্য দুটা হল 5 আৰু 2 বহুপদ 2 হল বুলি কৈছে শূন্য দুটা দিয়া আছে 5 আৰু কি 2 অৰ্থাৎ আলফাৰ মান 5 আৰু বিটাৰ মান কিমান 2 আলফা প্লাস বিটা ইকুৱেল 5 + 2 ইকুৱেল কিমান হ'ব 7 হ'ব আৰু আলফা ইনটু বিটা অৰ্থাৎ গুণফল তো 5 + 2 5 ইনটু কিমান হ'ব 2 5 দুগুণ কিমান হ'ব 10 আমি সূত্ৰটো লিখি দিম x² - আলফা প্লাস বিটা x প্লাস কিমান হ'ব আলফা বিটা ইয়াতে আমি লিখি দিলো x² - আলফা প্লাস বিটা মিন্স কিমান হয় 7 লগত x আছে প্লাস আলফা ইনটু বিটা মানে কি 10 x² - 7x প্লাস 10 আমি পালো তো শুদ্ধ উত্তৰটো হৈছে x² - 7x প্লাস কিমান 10 নেক্সট 10 নম্বৰ কোৱেশ্চনলৈ আহিলো যদি দ্বিঘাত বহুপদ x² + 3x + b এটা শূন্য 2 হয় তেন্তে b এর মান হ'ব এটা x এর ঠাইত আমি কি বহাব লাগে 2 বহাব লাগে 2² + 3 * 2 + b = 0 তো আমি ইয়াতে 2² মানে কিমান দিব পাৰো 4 দিব পাৰো প্লাস 3 দুগুণ কিমান 6 প্লাস b = 0 6 সারে কিমান হ'ব 10 হ'ব ন এই 10 টোক যদি ইকুৱেলৰ পাছলৈ নিউ মাইনাস কিমান হ'ব 10 আনসার হ'ব d সো আজিৰ ভিডিওটো ইমানে যদি ভিডিওটো ভাল পাইছে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওবোৰ শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজিলৈ ইমানে বাই বাই পুনৰ এটি ভিডিওত লগ পাম